নমস্কাৰ আমাৰ এই চেনেল আত্মনিৰ্ভৰলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আৰু আজিৰ পৰা প্ৰায় এসপ্তাহমানৰ আগতে আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছিলো যেটোত মই হিবসাগৰৰ দিখৌমুখ অঞ্চলৰ দুখন গাঁৱৰ বিষয়ে দেখাইছিলো য'ত বিভিন্ন চৰাই চিৰিকটি বিশেষকৈ আজিকালি যেটো হেৰাই গৈছে টুকুৰা চৰাই আৰু শামুক ভঙাৰ দুটা বৃহৎ কলনী আপোনালোকক দেখাইছিলো যদি এই ভিডিঅ'টো আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত লিংকটো পাব এবাৰ চাব পাৰে আৰু আজি তেনে এটা শামুক ভঙাৰ বৃহৎ কলনী যেটো দিখৌমুখ অঞ্চলত যেটো দেখাইছিলো তাতকৈ বহুত বেছি ডাঙৰ কলনী এটা আপোনালোকক দেখাবলৈ গৈ আছো আৰু হেতু আসলতে মোৰ গৃহ জিলা চৰাইদেউৰ ইমান কাখতে যে ইমান ডাঙৰ এটা কলনী মেইন ৰাস্তাৰ কাখতে শামুক ভঙাৰ কলনী আছে হেতু মই আগতে জনা নাছিলো কেদিনমানৰ আগলৈকে এই দিখৌমুখ অঞ্চলৰে হীৰেন দত্ত ককাইদেউ তেখেতে জনোৱাত হেতু আজি কেদিনমানৰ আগত চাবলৈ গৈছিলো আজি তালৈকে আপোনালোকক লৈ গৈ আছো চৰাইদেউ জিলাৰ যিসকল বাসিন্দা তেওঁলোকে আচলতে ইমান ধুনীয়া পৰিৱেশ এটা চাবলৈ বেছি দূৰলৈ যোৱাৰ দৰকাৰ নাই একেবাৰে কাষতে আপোনালোকৰ সকলোৰে পৰিচিত নাজিৰা টাউনৰ একেবাৰে কাষতে লাগি আছে এই ঠাইটুকুৰা আৰু আজি আমি তালৈ গৈ আছো আৰু আজি মোৰ লগত আহিছে মোৰ ৱাইফ আহিছে ফাৰহানা জামান আৰু তাই আচলতে ভিডিঅ'টো কৰাত মোক সহায় কৰি দিছে এইখিনি আমাৰ তেখেতে চৰাই চিৰিকটিৰ ওপৰত খুবেই আগ্ৰহী খুবেই ভাল পায় চৰাই চিৰিকটি গতিকে আপোনালোকক আজি আমি যোনডোখৰ জেগালৈ গৈ আছো আপোনালোকে উপভোগ কৰিব আশা কৰো আৰু নিশ্চয় সেইডোখৰলৈ আহিব আমিও চাম আপোনালোকেও চাবহি গতিকে আহকচোন আমি চাওঁ আৰু এইটো হৈছে বালিঘাট তিনিআলি আৰু আমি যেহেতু এতিয়া চৰাইদেউৰ ফালৰ পৰা আহি আছো গতিকে ইয়াত আমি লেফ্ট চাইডে নাজিৰা টাউনৰ ফালে সোমাই যাম আপোনালোকে যদি শিৱসাগৰৰ ফালৰ পৰা আহে তেনেহ'লে ৰাইট চাইডে সোমাব অৰ্থাৎ যিটো মানে নাজিৰা টাউনলৈ যোৱা ৰাস্তা সেইটো তাত আমি যাব লাগিব আমি এইটো ৰাস্তাৰে আগবাঢ়ি আহিব লাগিব প্ৰথম এই ব্ৰিজখন পাম স্বাধীনতা দিৱসৰ উপলক্ষে ব্ৰিজখন খুব সুন্দৰকৈ সজাইছে ৰং কৰিছে আৰু এই ব্ৰিজখন পাৰ হৈ আহি ইয়াত আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ বৃহৎ প্ৰতিমূৰ্তিও আপোনালোকে দেখিবলৈ পাব ব্ৰিজখন পাৰ হৈ আহি দেখিবলৈ পাব আৰু ইয়াৰ পৰা আমি আগলৈ গৈ থাকিম নাজিৰা টাউনৰ ফালে আমি গৈ থাকিম এই ভিডিঅ'টো কৰাৰ মুখ্য উদ্দেশ্য হ'ল এই যিটুকুৰা ঠাইলৈ গৈ আছো সেই ঠাইটুকুৰা সেই অঞ্চলটোৰ যিখিনি বাসিন্দা আচলতে তেওঁলোকক কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ এই ভিডিঅ'টো কৰা হৈছে আমি ইয়াত আমি ৰাইট চাইডে যাব লাগিব এইটো যিটো আচলতে নমাটিৰ ৰাস্তাটো এইফালেদি গ'লে শিৱসাগৰ জয়সাগৰত ল'বগৈ পাৰি হয় মই যিটো কৈ আছিলো যে ভিডিঅ'টো আচলতে কৰা হৈছে সেই ঠাইটুকুৰাৰ যিসকল বাসিন্দা তেওঁলোকক কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ কাৰণ তেওঁলোকে যে সেই চৰাইখিনি তেওঁলোকে খেদি দিয়া নাই বা চৰাইখিনি য'ত মানে বংশ বৃদ্ধি কৰে যি কেইজোপা গছত সেইখিনি যে কাটি পেলোৱা নাই গতিকে আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হ'ব লাগে আৰু লগতে আপোনালোককো এইটো অনুৰোধ কৰিম যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰে আৰু এই ঠাইটুকুৰাৰ বিষয়ে যাতে মানুহৰ আগত প্ৰচাৰ কৰে আৰু লগতে যিসকল চৰকাৰী কৰ্তৃপক্ষ পৰ্যটন বিভাগৰ কৰ্তৃপক্ষ তেওঁলোকৰ কাণতো এই কথাটো পৰেগৈ এই ভিডিঅ'টো তেওঁলোকে চায় আৰু সেই ঠাইটুকুৰা যদি পৰ্যটনথলী হিচাপে কিবা যদি সেই ঠাইটুকুৰাৰ উন্নতি কৰিব পৰা যায় সেই বিষয়ে তেওঁলোকে যাতে চিন্তা কৰে যাতে চৰাই এইটো মন কৰিব লাগিব যাতে চৰাইখিনিৰ তাত কোনো ক্ষতি নহয় গতিকে এক নিৰাপদ স্থানৰ পৰা যাতে চৰাইখিনি চোৱাৰ এটা ভাল ব্যৱস্থা কৰি দিয়ে আমি এই ৰাস্তাটোৱে প্ৰায় 1 কিলোমিটাৰ মানে আহিব লাগিব এতিয়া এই অলপ দূৰ আহি এনেকুৱা এটা টাৰ্ণিং পাব এই টাৰ্ণিংটোৰ আমি ৰাইট চাইডে যাব লাগিব এইটো যিহেতু আমি নাজিৰা ফালৰ পৰা আহি আছো আৰু যদি শিৱসাগৰৰ ফালৰ পৰা আহে জয়সাগৰ হৈ তেনেহ'লে এই টাৰ্ণিংটো তেনেকে এইটো লেফ্ট চাইডে যাবগৈ যিটো আচলতে নৈৰ পাৰৰ ফালে গৈছে আমি এই ৰাস্তাটোত অকণমান আগবাঢ়ি গ'লে এই ঠাইটুকুৰা আমি চাবলৈ পাম আৰু এয়া আমি প্ৰায় পাইছোহি এতিয়া ইয়াতে আমাৰ গছবোৰ যদি মন কৰি যায় এজোপা বাওঁফালে এজোপা গছ আছে এই গছজোপা ইয়াত দেখিছে আমি নামি পেলাই ভালকে দেখাম এতিয়া দেখাইছো বহুত চাপৰতে আছে ইয়াত গছবোৰত আৰু এয়া দেখিছে সেইজোপা ডাঙৰ গছ এজোপা আছে তাত কিমানখিনি চৰাই আছে
আপোনাৰ কেমেৰা জুম কৰি ভিডিঅ'টো সংলগ্ন কৰি দিম আহক এইফালে চাওঁ সেইজোপা গছত চব কিমান বাঁহ আছে আৰু এইটো সময় আচলতে সিহঁতৰ এইটো বংশবৃদ্ধি কৰা সময় আৰু 2-3 মাহৰ পিছত খৰালি ছিজন অহাৰ আগে আগে পোৱালিবোৰ সিহঁতে ইয়াৰ পৰা পোৱালিৰ সৈতে উৰি যাব আৰু আগলৈ আছে আমি চাওঁ আহক সেইজোপা বহুত চাপৰতে আছে সেইজোপা চাগে আম গছ চাপৰতে আছে আৰু আগলৈ আছে আহক এয়া মাকে পোৱালিক খুৱাই থকা দৃশ্য খুবেই সুন্দৰ ইয়াত চৰাইবোৰৰ মাতো শুনিছে চাগে নিশ্চয় খুব ধুনীয়া এটা পৰিৱেশ দেখিছে ওপৰৰ পৰা এইবোৰ কণী টুকুৰা এইবোৰ আচলতে পোৱালি ওলোৱাৰ পিছত এইবোৰ ওপৰৰ পৰা পৰিছে গতিকে আপোনালোকে যে ঠাই টুকুৰা চালে আচলতে আজি বতৰটো অলপ ডাৱৰীয়া হ'ল ফৰকাল হোৱা হ'লে আকাশখন পৰিষ্কাৰ থকা হ'লে ভিডিঅ'টো ভাল হ'লহেঁতেন চৰাইখিনি জুম কৰি যিখিনি ভিডিঅ' কৰা হৈছিলে আপোনালোকে আহিব কেতিয়াবা ইয়াত চাবহি আৰু লগতে এইটো আপোনালোকক অনুৰোধ কৰিম ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে পৰ্যটন বিভাগৰ চৰকাৰী কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয় আৰু তেওঁলোকে ইয়াক কিদৰে এইডোখৰত পৰ্যটনথলীৰূপে তেওঁলোকে পৰিৱৰ্তন কৰিব পাৰে এই বিষয়ে চিন্তা চৰ্চা তেওঁলোকে কৰিব বুলি আশা কৰিলোঁ আৰু আগলৈ আমি ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ আপোনালোকে যদি ভাল পাইছে কমেণ্ট কৰিব লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব তেতিয়া আমি আৰু উৎসাহ পাম আৰু ধুনীয়া ভিডিঅ' আনিম আপোনালোকৰ মাজলৈ